সপোন আৰু মই বৰ্তমান আছোঁ ছত্তীশগড় ৰামানুজগঞ্জ আৰু ইয়াতে মই এটা ধৰ্মশালাত আছিলোঁ আৰু একদম বহুত হেল্প কৰিছে মোক তেওঁলোকে। आपका नाम क्या था भैया? मेरा नाम गौरव कुमार गुप्ता है। और ये भाई लोगों का ही था धर्मशाला और मुझे बहुत हेल्प किया यहाँ पे, बहुत মোক হেল্প কৰিছে, গতিকে বহুত ধন্যবাদ। ইয়াত মই দুদিন থাকিলোঁ, আজিলৈকে দুদিন হৈ গ'ল। আৰু आपका नाम क्या था? अतुल गुप्ता, व्यवस्थापक रामानुज। आपका नाम? मैं दिलीप कुमार गुप्ता, यहाँ का मैनेजर। तो मुझे बहुत हेल्प किया, बहुत शुक्रिया आप लोगों को। धन्यवाद। आज ही मैं मंगलमय हो और आप हमेशा आगे बढ़ते रहे। बहुत शुक्रिया। মই আজি ইয়াৰ পৰা উত্তৰ প্ৰদেশলৈ বুলি যাত্ৰা কৰি আছোঁ আৰু গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। দেখক, চাওক গাইছ, কি ধুনীয়া এটা জেগা পাইছোঁ চাওক। মই ইউ পি আহি আছোঁ গাইছ, চাওক কি ধুনীয়া জেগা পাইছোঁ। ভাল জেগা পালে আপোনালোকক মই দেখুৱাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। আৰু বেঙাবেঙি কৰি থাকিব নালাগে, লাইক এটা মাৰক গাইছ। এটা কথা দেই, মানে কি হ'ল, মোৰ দৰে যোনে চাইকেলিং কৰে, মানে যে তেওঁলোকে চাইকেলৰ একো সমস্যা, কিবা এটা সমস্যা নহওক বুলি চাইকেলত মানে প্ৰয়োজন হোৱা চব মানে বস্তু লৈ আহে, যেনেকৈ পাম্প লৈ আহে, টিউব টায়াৰ সকলোৱে লৈ আহে। কিন্তু কিমাননো কামত আহে আজি তাকে চাম। মই লৈ আহিছিলোঁ এটা পাম্প, এইটো দেখিছে, পাম্পটো চাম। এতিয়া মোৰ চাইকেলত পাম্প নাইকিয়া হৈছে, মানে এতিয়া পাম্পটো দিবলৈ চেষ্টা কৰিম হা। এইবিলাক পাম্প মই এতিয়া কিনিছিলোঁ যে প্ৰয়োজনত ব্যৱহাৰ হ'ব বুলি কিনিছিলোঁ, অনলাইন কিনিছিলোঁ, 200 টকা লৈছিলে। এতিয়া চাওঁ কি কামতনো আহে। এতিয়া পাম্প ইয়াত কমি আছে, এতিয়া পাম্প অকণ দিবলৈ চেষ্টা কৰিম গাইছ। এতিয়া মই পাম্প দিম, আপোনালোকে চাই থাকক। বিপদৰ সময়ত যদি কাম নাহে কেতিয়া আহিব, হয় নাই গাইছ? পাম হোৱাৰ দৰে লগা নাই। গম পালে গাইছ, ফুলকি দৌৰ মাৰিলে। পাম নাই, হোৱা নাই। আকৌ এবাৰ চেষ্টা কৰিম। গাইছ দেখিলে, এই বস্তু বিপদৰ কাৰণে কিনি আনিছিলোঁ গাইছ। দেখিলে, এইটো এতিয়া কামত আহিল নে নাহিল? এই বস্তু থকাতকৈ নথকাই ভাল, পেলাই দিলোঁ। দেখিছে, এতিয়া কাম নাই। আচ্ছা, এনেই এইবিলাক কিনি ভিউচৰ কাৰণে পেলাই দিলোঁ। এতিয়া দৰকাৰ হ'ব কিন্তু কামটো। আপোনালোকে যে এই কমতে পালে এনেকুৱা ফকতীয়া পাম্পবিলাক নিকিনিব। আচলতে কমতে বুলি নহয়, সৰু আছিল, নিবলৈ ভাল, সেইবাবে কিনিছিলোঁ। কিন্তু কোনো কামত নাহে মানে এইবিলাক বস্তু, গম পাইছেনে? এইবিলাক বস্তু নিকিনিব। মই দলি মাৰি দিওঁ, আকৌ লৈ আহিছোঁ, মানে পইচা কথা আছে ন, লৈ আহিছোঁ। তথাপিও মানে এইবিলাক বস্তু আপোনালোকে ব্যৱহাৰ নকৰিব, মানে যিমান পাৰে অকণমান ডাঙৰ এটাকৈ আনক, কামত দিব মানে বিপদৰ সময়ত। এতিয়াতো মোৰ এইটো কামতে নাই আহা, সেইটোতো কামত নহা বস্তুটো মই এনেই লগত লৈ ফুৰিছোঁ। পইচা দি কিনিছিলোঁ কাৰণেহে লৈ ফুৰিছোঁ, নহ'লেতো আৰু কোনোবাই যদি এনেই দিয়া হয় মইতো পেলাই দিলোঁ। সেইবিলাকে আৰু গোটেই এজোপা তেতেলী গছ পালোঁ, ওপৰত তেতেলী লাগি আছে। আচলতে কি জানে, বগৰী তেতেলী সাংঘাতিক দুৰ্বলতা আছে মোৰ, মানে বগৰী আৰু তেতেলীৰ ওপৰত। আৰু সকলোতকৈ বেছি বগৰী, জেলেপি, কিছুমান বস্তু এনেকুৱা আছে মিঠা টেঙা, এইবোৰৰ প্ৰতি মোৰ মানে সাংঘাতিক দুৰ্বলতা। গতিকে নোখোৱাকৈ নাযাওঁ, খাই যাওঁ অলপ। এজোপা তেতেলী, মই ৰাস্তাত যিমানবোৰ বগৰী গছ পাওঁ চবৰে পৰা এটা হ'লেও মানে খাই চাওঁৱেই। মানে কি ক'ম আৰু, মানে সাংঘাতিক দুৰ্বলতা হৈ গ'ল। এটা কথা কি জানেনে, ছত্তীশগড়ত আপুনি গৰু বহুত কম দেখিব। ইয়াত কেৱল মানুহে মহ পোহে। মই যিমান দূৰ আহিছোঁ, যিমান দূৰ দেখিছোঁ, ইয়াত মই গৰু দেখাই নাই এতিয়ালৈকে। এইটো গৰু দেখিলোঁ, চাওক। দেখা নাই বুলি কৈছিলোঁ, গৰু এটা দেখিলোঁ বাৰু। গৰু একদম কম, মানুহবিলাকে ইয়াত মহ পোহে। গ'ল আহি থাকোঁতে হঠাৎ আকৌ এজোপা বগৰী গছ দেখিছোঁ। দেখক, বগৰী গছজোপাত পূৰা ৰঙাকৈ বগৰী লাগি আছে। আৰু মইতো কৈছোঁ আৰু মোৰ সাংঘাতিক দুৰ্বলতা আছে বগৰীৰ প্ৰতি। চবতকৈ ভাল পোৱা টেঙা বিধেই হ'ল বগৰী।
আৰু গতিকে দুটা বগৰী নোখোৱাকেনো কেনেকৈ যাওঁ, তাকে মই বগৰী দুটা খাই লওঁ বাৰু। ইয়াৰ বগৰীবিলাক মিঠা কিন্তু দেই, আৰু দীঘল দীঘল বগৰীটো যে সেই বগৰীটো ইয়াত পোৱা যায় আৰু মিঠা হয় মানে খুব। বাকী খালী পেটত আছোঁ, গতিকে আৰু বেছি নাখাওঁ, হৈ গ'ল। বাকী গৰু দেখিলোঁ দিয়ক, বুজিছে, গৰু নাই বুলি ভাবিছিলোঁ, গৰু দেখিলোঁ দিয়ক। আৰু এই ঘৰবোৰ যে দেখিছে, এই বেৰবোৰ দেখিছে কিমান মোটা। মাটিৰ ঘৰ বহুত একদম মানে ভাঙিবলৈ সহজ বা তেনেকুৱা নহয়, কিন্তু ইয়াৰ ঘৰবোৰৰ ডিজাইনটো বেলেগ একদম। এই শকত দেখিছে, এটা ইটা যিমান বহল সিমান বহল, আৰু ভিতৰত ইটাই থাকে নেকি, মোৰ তেনেকুৱাহে লাগে। ঘৰবিলাক দেখিবলৈ এনেকুৱা আৰু প্ৰায়। সেয়া হ'ল, মই এতিয়া বৰ্তমান ছত্তীশগড়ত আছোঁ আৰু মই ইউ পিলৈ আহি আছোঁ। জংঘলখিনি পাৰ কৰি মই আহিলোঁ, আহি পৰা ইয়াত দোকান পালোঁ কেইখনমান। ইয়াত প্ৰায় 50খনমান দোকান আছে, কিন্তু এখন দোকানত আপোনাৰ ভাত ৰুটি ক'তো নাপায়, আৰু বহুত ডাঙৰ সমস্যা তাত ভুগিলোঁ। সেইকাৰণে ইয়াত তেতিয়া ভাত ৰুটি বুলিবলৈ ইয়াত মানে নাই কোনো। বাকী আগলৈ চাওঁ, আগলৈ যাওঁ, ক'ৰবাত পাওঁ নেকি। আহি মই দোকান এখন পালোঁ, আৰু মইতো কৈছোঁৱে ইয়াত বহুত দূৰ ঘূৰিছোঁ, কিন্তু ক'তো ৰুটি চাউল এইবিলাক একো পাবলৈ নাই। ৰুটি চাউল নহয়, আচলতে ভাত চাউল বুলি কয় তেওঁলোকে, আৰু পাবলৈ নাই। গতিকে ইয়ালৈ আহিলোঁ, 5টামান কেক খালোঁ, ভেৰাইটিছ খাই কৰি ল'লোঁ। এতিয়া কেকেনো আৰু পেট ভৰেনে আৰু, গতিকে এতিয়া চাউলৰ সন্ধানত, ভাতৰ সন্ধানত, ৰুটিৰ সন্ধানত যাওঁ। প্ৰায় 20 কিলোমিটাৰ 21 কিলোমিটাৰমান যাব লাগিব চাগে। বাকী দেখুৱাবলৈ তেনেকুৱা একো নাই, কিন্তু মই গৈ আছোঁ খুব সোনকালে আমাৰ দ্বিতীয়টো জ্যোতিৰ্লিংগ, আৰু এইফালে উত্তৰ প্ৰদেশত আপুনি সকলোৱে জানো যে ৰাম মন্দিৰ। গতিকে খুব সোনকালে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে ভিডিঅ'বোৰ এতিয়াৰ পৰা চাই থাকিব, তেতিয়া মই মানে আচলতে আপোনালোকে যদি ছাপোৰ্ট কৰে, বা আপোনালোকে যদি মানে আপোনালোকে ছাপোৰ্টনো কেনেকৈ কৰিব, লাইক এটা কৰি বা কমেণ্ট এটা কৰি তেনেকৈ ছাপোৰ্ট কৰিব। আৰু ভিডিঅ'টো বেয়া পালেও ভাল হৈছে বুলি ক'ব আৰু দেই। চাওক জেগাটো কিমান ধুনীয়া, পাহাৰৰ ওচৰত ইমানবোৰ গৰু চৰি আছে একেলগে। মইতো গৰুৱে নাই বুলি ভাবিছিলোঁ, পিছত গৰু দেখিলোঁ। এইটো ৰাস্তাৰে মই আহিছোঁ, এনেকৈ আহিছোঁ। আহি মই ৰাস্তাতে মানে কি হ'ল, মইতো কৈছোঁ আপোনালোকক যে ইয়াত কোনো ধৰণৰ ৰুটি বা ভাত পাবলৈ নাই। গতিকে আহি থাকোঁতে মোক ইয়াত এখন স্কুল হয়, আৰু এই স্কুলৰ মানে কি এজন শিক্ষকে পালে মোৰ ৰাস্তাত, আৰু তেখেতে লৈ আহিলে, আৰু মই ইয়াত এতিয়া কিবা এটা খাই আছোঁ। ছাৰ आपका नाम क्या है? योगेंद्र कुमार श्रीवास। क्या बोला? योगेंद्र कुमार श्रीवास। हाँ, आपको मिलकर अच्छा लगा, और सर ने मुझे यहाँ पे ले आया था, আৰু মই আহিলোঁ। ছাৰ আপোনাৰ নাম? फुलचंद यादव। অঁ, তাৰপিছত আহি পৰা এতিয়া মই ইয়াত ছাৰে মোক ব্যৱস্থা কৰি দিছে। মই ইয়াত অমিতা বিস্কুট চিস্কুট এনেকৈ কিবা অকণমান আছে, তাকে এতিয়া অমিতা খাই আছোঁ। কাৰণ ইয়াত কোনো ভাত পাবলৈ নাই, ইয়াত ক'তো মানে চাউল কি ৰুটি ভাত পাবলৈ কোনো দোকান নাই ইয়াত। মানে ইমান দূৰ আহিছোঁ, ক'তো নাই। গৈ আৰু প্ৰায় 10-15 কিলোমিটাৰমান আছে চাগে, গ'লে খাব পাম। আৰু গতিকে ইয়ালৈকে আহিলোঁ, আহি পৰা এতিয়া মই ইয়াত অমিতা আৰু বিস্কুট খাই আছোঁ, অমিতা। আৰু এতিয়া যিখিনি ল'ৰা ছোৱালী আছে ইয়াত, ল'ৰা ছোৱালীখিনিক মই এটা কথা বুজাব বিচাৰিছোঁ যে আমাৰ মানে আমি পৰিৱেশৰ প্ৰতি আমি কেনেদৰে যত্ন ল'ব লাগে, বা আমাৰ পলিউশ্যনৰ ক্ষেত্ৰত, বা ড্ৰাগছ বা নিচাজাতীয় দ্ৰব্যবোৰ সেৱন কৰিলে কি কি অসুবিধাৰ সন্মুখীন আমি হ'ব লগা হয়, সেই তাৰ বিষয়ে আমি অকণমান মই তেওঁলোকক ক'বৰ কাৰণে মানে চেষ্টা কৰিছোঁ। তেওঁলোকে কিমান কি বুজে মই নাজানো। বাকী সকলো ষ্টুডেণ্ট ইয়াত গোট খাইছে, আৰু মই তেওঁলোকক জনাবলৈ চেষ্টা কৰিম। আহি এতিয়া আজি উত্তৰ প্ৰদেশ নাযাওঁ মানে এতিয়া পোহৰ হৈ আছে, কিন্তু এইটো কাৰণে নাযাওঁ, ইয়াৰ আগত বহুত ডাঙৰ এখন অৰণ্য আছে। সেই অৰণ্যখন পাৰ হওঁতে হয়তো বহুত সময় লাগিব আৰু এন্ধাৰ হৈ যাব। সেইবাবে মই আজি ছত্তীশগড়তে ৰখিলোঁ। এতিয়া মই বৰ্তমান ছত্তীশগড়তে আছোঁ, আৰু
অহা কাইলৈ পাই যাম। বহুত বেছি দূৰ নহয়, কিন্তু মানে পোহৰ নাইকিয়া হৈ যাবৰ বাবেহে মই ইয়াৰ পৰা নেযাওঁ। মানে ইয়াতে ক'ৰবাত ৰখিম, ইয়াৰ আগত অলপ থকা ব্যৱস্থা হ'ব ক'ৰবাত, মানে টাউন এৰিয়া আছে বুলি মানে কৈছে মানুহবিলাকে। গতিকে ইয়াৰ আগত যাম, গৈ পৰা আগত থাকিম। বাকী ভিডিঅ'টো ইমান এটা ভাল নাপায় মই গম পালোঁ, সেইকাৰণেই মই মানে অকণমান মানুহবোৰক কওঁ যে ভিডিঅ'টো চোৱাৰ আগতে লাইকটো কৰি ল'ব, কাৰণ পিছত বেয়া পালে আপোনালোকে লাইকটো নামাৰিবই। আৰু বেয়া পালে ডিছলাইকৰ এটা অপশ্যন আছে, সেইটো কিন্তু নামাৰিব দেই, লাইকে কৰিব তাৰপিছত তথাপিও। বাকী ভাল পালে নে বেয়া পালে কমেণ্ট এটা কৰক, আৰু মানে ইয়াত আপুনি কি বিচাৰে ভিডিঅ'টোত সেইটো আপুনি কমেণ্ট কৰিব পাৰে। আৰু বাকী মই কৈছোঁৱে আগত, মই জ্যোতিৰ্লিংগ অন্য এটা দ্বিতীয়টো জ্যোতিৰ্লিংগ দৰ্শনৰ কাৰণে গৈ আছোঁ, আৰু ৰাম মন্দিৰ যাম। গতিকে ভিডিঅ'বোৰ চাই থাকিব এতিয়াৰ পৰা চাই থাকিলেহে মই আচলতে ভিডিঅ' এটা ভাল কৰিবলৈ মানে চেষ্টা কৰিম। আৰু সেইটোৱে আৰু বাকী আই লাভ ইউ।